কাৰ্যকাল উকলি যোৱাৰ পিছতো বাৰে বাৰে আচলতে এতিয়ালৈকে নিৰ্বাচন অসাংবিধানিক এনেধৰণে ইণ্টাৰভিউ এটা নিৰ্বাচন দুটাকৈ নিৰ্বাচন হৈ গ'ল এনেধৰণে ইণ্টাৰিম কাউন্সিল তেওঁলোকে পাতিব নোৱাৰে গতিকে এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰণোজ পেগু আৰু গণশক্তিৰ পৰমা চাহিহঁতে ইলেকশ্যন পাতিবলৈ ভয় কৰিছে হাৰাৰ ভয় তেওঁলোকে হাৰিব এইকাৰণে তেওঁলোকে ইলেকশ্যন পাতিব খোজা নাই আৰু তেওঁলোকে কাউন্সিল লুটি পুটি খালেই মিচিং ৰাইজে বেয়া পাইছে তেওঁলোক কেতিয়াও জিকি আহিব নোৱাৰে এইকাৰণে তেওঁলোকে নিৰ্বাচন নাপাতে আৰু এনেধৰণৰ সংশোধনী একখন সংশোধন কৰিছে এইটো আইন বিৰোধী তেওঁলোকে সংশোধন কৰিব নোৱাৰে ইণ্টাৰিম কাউন্সিল পাতিম বুলি ভাবি কৰিব নোৱাৰে ৰাভা কাউন্সিলে ইলেকশ্যন পাতিছে বড়ো কাউন্সিলৰ ইলেকশ্যন পাতিছে কি বুলি কয় কাৰ্বি আংলঙত পাতিলে ডিমা হাছাওত পাতিছে কিয় মিচিং অট'নমাছ কাউন্সিল পাতিব নোৱাৰে গতিকে ইলেকশ্যন পাতিবই লাগিব ইলেক্টেড গণতান্ত্ৰিকভাৱে ইলেক্টেড মানুহখিনিয়ে এই MSC অফিচৰ ভিতৰত সোমাব পাৰিব কিয়নো আপোনালোকে সকলোৱে জানে 2019 ফেব্ৰুৱাৰী মাহত আৰম্ভ হৈছিলে 2024 ফেব্ৰুৱাৰী মাহত শেষ হৈছে 10 ফেব্ৰুৱাৰী শেষ হৈছে ঠিক আছে কিবা কিবি কাৰণত বোলে আমাৰ ডিলিমিটেশ্যন হ'ল এইটো কিবা কিবি কাৰণত বোলে এটা বছৰ MSC এক্টত এটা বছৰ এক্সটেণ্ড কৰাৰ এটা সুবিধা এটা আছে ঠিক আছে সেইমতে ছমাহ এক্সটেণ্ড কৰিলে প্ৰথমতে ছমাহ কাৰ্যকাল শেষ হোৱাৰ পিছত আকৌ ছমাহ কৰি পেলাই টোটেল এটা বছৰ কৰিলে এটা বছৰ কৰাৰ পিছত যিটো MSC এক্ট মতে সেইটো নিৰ্বাচন অনিবাৰ্য নিৰ্বাচন কৰিবই লাগিব কিন্তু তেখেতলোকে নিৰ্বাচন অনুষ্ঠিত নকৰি এমেণ্ডমেণ্ট কৰি পেলাই 2025 চনতে এমেণ্ডমেণ্ট কৰি পেলাই এটা ইণ্টাৰিম কাউন্সিল গঠন কৰিবৰ কাৰণে যোজা কৰিলে যিটো যোৱা 21 তাৰিখে মহামান্য আমাৰ ৰাজ্যপাল মহোদয়ে এইটোক এপ্ৰুভ কৰি দিলে আৰু ইতিমধ্যে সেই ইণ্টাৰিম কাউন্সিলটো শপত গ্ৰহণ কৰিলে যোনটোত য'ত নেকি কোনো অনিৰ্দিষ্ট কাললৈ কেতিয়ালৈকে হ'ব 6 মাহ 3 মাহ এবছৰ 2 বছৰ মানে যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে থাকিব নেকি আমাৰ এটা সন্দেহ হৈ গৈছে আৰু তাৰোপৰি আমি এতিয়া শুনিছোঁ ফাণ্ডবিলাক এতিয়া আহি অফিচত জমা হৈছে নৰ্মেলি যদিহে গোটেই কাউন্সিলখনৰ দায়িত্ববিলাক শেষ হৈ যায় তেতিয়া নৰ্মেলি এইটো এডমিনিষ্ট্ৰেশ্যনৰ হাতলৈ যাব লাগে কিন্তু এডমিনিষ্ট্ৰেশ্যনৰ হাতলৈ গ'লে মানেতো লুটি পুটি খাবলৈ কাৰণে একো সুবিধা নাপাব সেইকাৰণে আমাৰ ধাৰণা আমি যিটো ধাৰণা কৰিছোঁ সেই যিটো পুঁজি আছে এতিয়া এইখিনি আত্মসাৎ কৰিবৰ কাৰণেই কৰিছে নেকি বুলি আমাৰ এটা সন্দেহ হৈছে সেইকাৰণে আমি আজি টোটেল 40টা সমষ্টি আফটাৰ ডিলিমিটেশ্যনৰ পিছত 40টা সমষ্টি হৈছে আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ সমগ্ৰ 40টা সমষ্টিৰ আমাৰ ইয়াত প্ৰতিনিধিসকল আহিছে আহি পেলাই আজি আমি ৰাজহুৱা প্ৰতিবাদ কৰিছোঁ আমাৰ MSC গেটৰ সন্মুখত মুখ্য কাৰ্যালয়ৰ সন্মুখত মহামহিম ৰাজ্যপাললৈ আমি এটা মেমৰেণ্ডাম দিছোঁ থ্ৰ আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ জৰিয়তে যাতে এই পুঁজিখিনি আত্মসাৎ কৰিব নোৱাৰে আৰু এই ইণ্টাৰিম কাউন্সিলটো সোনকালে বাতিল কৰি পেলাই যাতে নিৰ্বাচন কৰি পেলাই আমাৰ মিচিং জনসাধাৰণৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব লাগে সেইটোকে আমি কামনা কৰি আজিৰ দিনটো আমি প্ৰতিবাদ কাৰ্যসূচী 23 তাৰিখে তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰি মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙে কৈছিলে যে এই ভোটাৰ তালিকা সংশোধনী কাম আছে আৰু 40টা সমষ্টি পুনৰ্নিৰ্ধাৰণৰ কাম আছে এইকেইটা কাম কৰাৰ পাছতহে আমি জনাত 2024 চনৰ পিছৰ পৰাই প্ৰথম যিটো বছৰটো সেই সময়তেতো শেষ কৰিব পাৰিলেহেঁতেন আৰু এতিয়া সিহঁতৰ যিটো নটিফিকেশ্যন এটা আছে মোৰ তাত আছিলে মই নম্বৰটো পাহৰি গৈছোঁ সেই নটিফিকেশ্যন নম্বৰে সমষ্টিবিলাক অলমষ্ট হৈ গৈছে গাঁওবিলাক ফাইনেল হৈ গৈছে খালি ভোটাৰ লিষ্টটো ওলোৱা পৰা নাই ভোটাৰ লিষ্টটো ওলোৱাৰ নামতে আকৌ ইণ্টাৰিম কমিটিক কি কাৰণে কৰিব লগা হ'ল মই সুধিছোঁ প্ৰশ্ন কৰিছোঁ আমাৰ অনাৰেবল চিফ এক্সিকিউটিভ কাউন্সিলৰ গৰাকী যে তেখেতে এই এটা বছৰটোত কিয় কৰিব নোৱাৰিলে কাৰণ আৰম্ভণিটো হৈছে 2023 চনৰ শেষৰ ফালৰ পৰাই আৰম্ভণি হৈছে ইমান সময়টো কেতিয়াও লাগিব নালাগে ডিলিমিটেশ্যনৰ পিছত আচলতে 34টা সমষ্টিৰ পৰা 40টা সমষ্টিলৈ বৃদ্ধি কৰাক লৈ আচলতে ৰাজহ গাঁও অন্তৰ্ভুক্তিক লৈ দুটা গোচৰ উচ্চতম ন্যায়ালয়ত ইতিমধ্যে আচলতে অভিযোগ উত্থাপন হৈছে আছে সেইকাৰণে আচলতে নিৰ্বাচন অনুষ্ঠিত কৰাত কিবা বাধা যোৱা বছৰো তেনেকুৱা কিছুমান জেগাত হৈছিলে যেনেকৈ অকাজান সমষ্টিটোত এনেকুৱা গণ্ডগোল হোৱাৰ কাৰণে সেই সমষ্টিটোকে স্থগিত ৰাখি পেলাই বাকীবিলাক ইলেকশ্যন হৈছিলে যোৱা বছৰ কৰিব পাৰিছিলে যদি এটা বা দুটাৰ কাৰণে যদি ৰখিব লগা হৈছে তেতিয়াহ'লে এই দুটাক আমি পিছত কৰিলেওতো হয় সেইখিনি কিয় কৰিব নোৱাৰিলে সেইখিনি আমাৰ এতিয়া প্ৰশ্ন হৈছে